নমস্কাৰ, এই মতো দায়ী হৈছে ৰাজ্যখনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিবলৈ লৈছে এটা বিগ ব্ৰেকিং নিউজ। দক্ষিণ হালমাৰাৰ মানকাছৰ জিলাৰ দুটা পৃথক স্থানত BSF-এ 7টাকৈ চোৰাং পশু ধন সহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী খবৰটো দিবলৈ লৈছো। 1750 গ্ৰাম গাঞ্জা সহ আৰক্ষীৰ জালত 2 সৰবৰাহকাৰী। মহানগৰীৰ উজান বজাৰত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান। ধৃত সৰবৰাহকাৰী সুনীল ভাস্কৰ আৰু বিশাল চৌধুৰী। পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক দোষী সাব্যস্ত। 3 বছৰৰ কাৰাদণ্ড ইমৰান খানক। তোছাখানা গোচৰৰ দোষী সাব্যস্ত ইমৰান খানক। পৰৱৰ্তী খবৰটি হৈছে ট্ৰিপুল মাৰ্ডাৰৰ চাঞ্চল্যৰ মাজতে গোলাঘাটত আন এক চাঞ্চল্যকৰ ঘটনা। কেইবাজনো লোকক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা। পাৰিবাৰিক সংঘাতৰ বাবে এই ঘটনা। শাহু পত্নী ভাগিন আৰু চুবুৰীয়াক দাৰে আক্ৰমণ। জোৱাইৰ ঘটনাক লৈ গোলাঘাটৰ কামাৰ বান্ধাৰ তীব্ৰ চাঞ্চল্য। পৰৱৰ্তী খবৰটো হৈছে বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণৰে জড়িত আৰু এজনক আটক। বজৰং দলৰ সদস্য ৰাহুল চেত্ৰীক আটক কৰে আৰক্ষীয়ে।